Hello friends, good morning. আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি পুনৰ ব্লগটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছো আৰু মই এতিয়া গা পা ধুই আহিলো বাৰু এতিয়া যাম সুমিবা পাৰ্লাৰ বা আৰু মই চুলিখিনি স্মুথিং কৰাব যাম পৰস্তি পূজা যেহেতু পাইছেহি তো ভাবিলো চুলিখিনি স্মুথিং কৰাই লওঁ আগতেও এবাৰ কৰাইছিলো বাৰু সময় হ'ল বাৰু কৰোৱা সুমিবাৰ ওচৰতে কৰাইছিলো আৰু চুলি স্মুথিঙৰ কেনেকৈ কৰে প্ৰচেছটো আপোনালোকক পাৰ্লাৰত গৈ পেলাই সকলোখিনি দেখাম বাৰু তো ভিডিঅ'টো শেষলৈকে চাই থাকিব ফ্ৰেণ্ডছ ব্লগটো একেবাৰে ঘৰৰ পৰা ওলাই পেলাই ষ্টাৰ্ট এইফালে এয়া বায়ে ওলাই গৈ আছে এতিয়া একেবাৰে আপোনালোকৰ পাৰ্লাৰত লগ পাই আছোঁ এয়া সুমিবা পাৰ্লাৰ পাই গ'লোহি আৰু সেইফালে এতিয়া বাৰ হেয়াৰ ৱাছ কৰি আছে সুমিবাই তো প্ৰচেছটো কেনেকৈ কৰে আপোনালোকক দেখাই থাকিম চাই থাকিব এতিয়া ফাৰ্ষ্ট শ্বেম্পুৱেদি ভালকৈ হেয়াৰ ৱাছ কৰি দিছে চুলিখিনি শুকাবৰ কাৰণে হেয়াৰ ড্ৰায়াৰ মাৰি দিছে এতিয়া সুমিবাই স্মুথিং ক্ৰীমটো লগাই আছে তাক এতিয়া অলপ ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক এইটো লৰিয়েলৰ এইটো ক্ৰীম ইউজ কৰিছে আৰু এটা এইটো দুটা মিক্স কৰি পেলাই লগাইছে এতিয়া ইয়াৰ ক্ৰীমটো লগাই হৈ গ'ল এতিয়া 45 মিনিটছ ৰাখিব লাগিব তাৰপিছত ৱাছ কৰিব লাগিব আপোনালোককো দেখাই দিছোঁ আৰু এতিয়া 45 মিনিটছ হৈ গ'ল এতিয়া সুমিবাই হেয়াৰ ৱাছ কৰি দিছে হেয়াৰ ৱাছ হৈ গ'ল আকৌ হেয়াৰ ড্ৰায়াৰ মাৰিছে এতিয়া চুলিখিনি ড্ৰায়াৰ মৰাৰ পাছত আইৰণ কৰিছে তাৰপিছত আকৌ কিবা ক্ৰীম লগাব লাগিব ন এইটো লাষ্ট প্ৰচেছৰ কাৰণে ক্ৰীমটো সুমিবা ইয়াত কি দিলা চিৰাম অঁ তো এয়া লাষ্ট প্ৰচেছৰ কাৰণে এয়া ক্ৰীম এতিয়া এই ক্ৰীমখিনি চুলিত এপ্লাই কৰি দিছে
এতিয়া এই ক্ৰীমখিনি চুলিত এপ্লাই কৰা 15 মিনিটছ পাছত হেয়াৰ ৱাছ কৰিব লাগিব। এতিয়া 15 মিনিটছৰ পাছত হেয়াৰ ৱাছ কৰিছে। এতিয়া হেয়াৰ ৱাছ হৈ গ'ল, এতিয়া চিৰাম লগাই দিছে। হৈ গ'ল নি কমপ্লিট? এতিয়া হেয়াৰ স্মুথিঙৰ মাজতে বাই থ্ৰেডিঙো কৰি লৈছে। এতিয়া থ্ৰেডিং কমপ্লিট হৈ গ'ল। এতিয়া চুমি বাই অকণমান মালিচ কৰি দিছে। হেয়াৰ স্মুথিং বাৰ কৰা হৈ গ'ল। মই কালিহে কৰিম বাৰু, যিহেতু এজনী কৰোঁতে বহুত টাইম লাগিলে আৰু আমাৰ অহাও বহুত দেৰি, সেইকাৰণে মই কাইলৈহে কৰিম। তো আপোনালোকক বাক কেনেকুৱাকৈ কৰিলে মই দেখাই দিম বাৰু পাছত বেক কেমেৰা কৰি দেখাই দিছোঁ। এয়া আপোনালোকে দেখিছে খুব ধুনীয়াকৈ চুমি বাই স্মুথিং কৰি দিলে। ঘৰ যাওঁগৈ আৰু কাইলৈ আকৌ চুমি বাক লগ পাম। চুমি বা বাই বাই। চুমি বা কোন জানি বাই কৰি আছে। চুমি বা বাই বাই, আকৌ কাইলৈ লগ পাম। আৰু চুমি বাক যদি আপোনালোকে কণ্টেক্ট কৰিব বিচাৰে কণ্টেক্ট কৰিব পাৰিব। আপোনালোকক লাষ্ট ভিডিঅ'ত কৈছিলোঁ বাৰু চুমি বা পাৰ্লাৰখন ক'ত আছে, তো ভিডিঅ'টো চাই থাকিব। এয়া চাওক মোৰ চুলিৰ অৱস্থা। আৰু আজি ঘৰৰ পৰা আহোঁতে মই দাদাৰ লগতে আহিলোঁ। ইমান লৰালৰিকৈ আহিলোঁ, ভিডিঅ' কৰিবলৈ নহ'ল আৰু ঘৰৰ পৰা ওলাই আহোঁতে। সেইকাৰণে মই চুমি বা পাৰ্লাৰতে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। আৰু পাৰ্লাৰ আহিয়ে ফাৰ্ষ্ট চুমি বাই মোক হেয়াৰ ৱাছ কৰি দিলে। হেয়াৰ ৱাছ কৰাৰ পাছত এতিয়া চুমি বাই ক্ৰীম লগাই আছে। আৰু প্ৰচেছখিনি মই আপোনালোকক ভালকৈ দেখুওৱা নাই, যিহেতু কালি বায়ে কৰোঁতে আপোনালোকক প্ৰচেছখিনি ভালকৈ দেখাইছোঁৱেই, সেইকাৰণে আকৌ প্ৰচেছখিনি ৰিপিট নাই কৰা। আৰু হেয়াৰ ৱাছ কৰাৰ পাছত দাদা আৰু মই খাবলৈ আহিলোঁ। যিহেতু ৰাতিপুৱা সোনকালে আহিছিলোঁ, একো খাই অহা নাছিলোঁ, সেইকাৰণে ভাবিলোঁ জবৰ জঙতে কিবা এটা খাই লওঁ। আমি এতিয়া জবৰ জঙত খাবলৈ আহিলোঁ। এইফালে গাহৰি মাংস লৈছোঁ। বহুত ভোক লাগিছে, তো পটাপট এতিয়া খাই লওঁ। আমাৰ এয়া খাই হৈ গ'ল। মই এতিয়া আকৌ পাৰ্লাৰ যাওঁ। গোটেই কমপ্লিট হোৱা নাই বাৰু মোৰ, আৰু কিবা কিবি ক্ৰীম লগাবলৈ আছে। আপোনালোকক দেখা থাকিম বাৰু, চাই যাব। আৰু ফাইনেলি মোৰ হেয়াৰ স্মুথিং কৰি হৈ গ'ল। আৰু এয়া হৈছে ফাইনেল ৰিজাল্ট। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। হেল্ল' ফ্ৰেণ্ডছ, চুমি বা পাৰ্লাৰৰ পৰা আহি 3টামানত ঘৰ পালোহি। আৰু ঘৰ পায়ে ফ্ৰেছ হৈ কিবা এটা খাই শুলোঁ আৰু ইমান ভাগৰ লাগিলে। এতিয়া অলপ আগত উঠিছোঁহে। তো আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে সময়মতে পাই থাকে। তো আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।